গাইছ আজি ৰাতিপুৱা ওলাই আহিলোঁ 7টা বাজে এতিয়া প্ৰায় আৰু গাড়ীতো তেল নাই তো তেলটো ভৰাই লওঁ তাৰপিছত এপছকেইটা অন কৰি ল'ম তো চাওঁ আজি ৰেপিডত মাৰিব পাৰোঁ নে নোৱাৰোঁ তো এই দুদিনটো মাৰিব পৰা নাই তো আজি মাৰিব পাৰিব লাগে তো হেই গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিকু ব্লগছ আৰু গাইজ যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আগত গাড়ীটো তেল ভৰাই আহোঁ दोस्तों পাহাবে মানুহ অনলাইন তো গাইজ তেলো ভৰাই ল'লোঁ এতিয়া এপছকেইটা অন কৰি ল'ম তো এপছকেইটা অন কৰি লওঁ এতিয়া ৰেপিড' আৰু অ'লা তো য'তে আহে ক'ত আহে সেইটো লৈ ল'ম আৰু বাকী এপছকেইটা বন্ধ কৰি দিম তো যোৱাকালি কমেণ্টত কোনোবাই কৈছিলে যে তিনিটা এপছ কেনেকৈ মেনেজ কৰাটো কোনো ডাঙৰ কথা নহয় তিনিটা এপছটো খুলি থৈ দিয়াৰ পিছত য'ত ৰাইড আহে সেই ৰাইডটো লৈ লৈ আৰু বাকী এপছকেইটা বন্ধ কৰি দিলেই হ'ল চিম্পুল তো সেয়ে চাওঁ এতিয়া ৰাইড ক'ত আহে ৰেপিডত আহে নে অলাত আহে নে উবেৰ অন কৰিব লগা হৈ যায় 20 মিনিট ৱেইট কৰাৰ পিছত ৰেপিডত এটা ৰাইড লাগিছে এইটো SB দেউৰা কলেজ যাব তো ভৰলু পাৰৰ পৰা লাগিছে তো কাষ্টমাৰটো পিক আপ কৰিবলৈ যাতে কাষ্টমাৰটো বেছি দূৰত নাই 1.4 কিলোমিটাৰ আছিলে দূৰো হয় দূৰ নহয়ো তেনেকৈ তো ফাৰ্ষ্ট ৰাইড লৈ লৈছোঁ ৰেপিডত তো এইকেইদিন ৰেপিডত ফাৰ্ষ্ট ৰাইড লগাব পৰা নাছিলোঁ আজি লাগিছে এইটো এমাউণ্ট আছে 69 5042 74 আহিছে ফাৰ্ষ্ট ৰাইডটো কমপ্লিট হৈ গ'লে ৰেপিডত আৰু এতিয়া অলাটো আকৌ অন কৰি দিম
69 পালোঁ ফাৰ্ষ্ট ৰাইডটোত 74 এমাউণ্ট হৈছে 5 টকা কাটিছে টেক্স আৰু এইফালে যাওঁ এতিয়া ৰাইড অহাৰ সম্ভাৱনা কম তো ছেকেণ্ড ৰাইডত লগ পাইছোঁ গাইজ তো গাইজ মই এতিয়া আছোঁ দিছপুৰ ছুপাৰ মাৰ্কেট আৰু এটা অফলাইন এটা লৈ আহিছিলোঁ এই বৰ্ডাৰ ৰোডৰ পৰা তো 5 কিলোমিটাৰ হৈছে 100 টকা লৈ লৈছোঁ গাইজ এইটো মই কোৱা নাই কাষ্টমাৰে নিজে কৈছে 100 টকা এটা ল'ব বুলি কিনে তো আৰু এটা সেইটো ৰাইড লাগি আছিলে তো ফোনটো উঠাব নোৱাৰিলোঁ ৰাইডটো কেঞ্চেল কৰি দিলে তো একো নহয় 3 নম্বৰ ৰাইড 2 নম্বৰ ৰাইডটো অফলাইন হৈ গ'ল এতিয়া 3 নম্বৰ ৰাইড ল'ব লাগিব তো এটা ৰাইড লাগি আছিলে বশিষ্ঠপুৰ গ'লে হয় এমাউণ্টটো ভালেই পালোঁ হয় কিন্তু কাষ্টমাৰে কেঞ্চেল কৰি দিলে নহয় ইমান দৌৰি লাগি আছিলে কাষ্টমাৰজনৰ 2 মিনিট সময় ৰখিব নোৱাৰিলে যি কি নহওক 2 নম্বৰ ৰাইডটো কমপ্লিট হ'লে এতিয়া ইয়াতে ৰখিম তাৰপিছত চাওঁ লাগিছে আৰু এটা নামঘৰ পথ বাছ ষ্টপ পাঞ্জাবাৰী ৰোড লৈ লৈছোঁ তো গাইজ 3 নম্বৰ ৰাইড লাগিছে ৰেপিডত আকৌ 42 এমাউণ্ট আছে এইটো অটিপিটো ক'ব 46 ঠিক আছে তো গাইজ 3 নম্বৰ ৰাইডটো কমপ্লিট হৈ গ'ল ইয়াতে লৈ আহিছিলোঁ ছুপাৰ মাৰ্কেটৰ পৰা ৰাজবাৰী পাঞ্জাবাৰী আৰু ইয়াতে ৰাইড পাওঁ নে নাপাওঁ তো কাষ্টমাৰে যেতিয়া কৈছিলে পাহাৰ উঠাবৰ কাৰণে তো পাহাৰত মই গাড়ী নুঠাওঁ ৰাইডত লাগিছে এইটো বেলেগ কথা এনে আৰু এক্সট্ৰাকৈ নুঠাওঁ তো গাইজ ইয়াতে 4 নম্বৰ ৰাইডৰ কাৰণে অলাটো অন কৰি থৈ দিছোঁ চাওঁ এতিয়া 4 নম্বৰ ৰাইডত লগ পাইছোঁ গাইজ পাঞ্জাবাৰী ৰোডত বহুত দেৰি ৰখাৰ পিছত কোনো ধৰণৰ ৰাইড অহা নাছিলে ৰেপিড' আৰু অলাত আৰু উবেৰৰ ৰাইড আহি আছে কিন্তু ৰাইডকেইটা লোৱা নাই মই শিলপুখুৰীৰ ৰাইড এটা আহিছিলে 91ৰ তো সেইটো ৰাইডটো লোৱা নাই 11 কিলোমিটাৰ আছিলে তাৰপিছত এটা আছিলে অডাল বাকৰা 70 টকা সেইটো ৰাইডটো লোৱা নাই তো গাইজ চালোঁ তথাপিও ৰাইড অহাই নাই ৰেপিড' আৰু অলাত তো আৰু এটা ৰাইড আহিছে ৰেপিডত আৰু সেই ৰাইডটো হৈ গ'ল 19 টকা উঠোৱাই নাই ৰাইডটো তাৰপিছত এতিয়া এটা ৰাইড আহিছে দীঘলী পুখুৰী যাব তো লৈ লৈছোঁ আৰু ৰাইডটো কি কৰোঁ উপায়টো নাই আপোনাৰ লোকেশ্যনত আহি গৈছোঁ মই
তো গাইজ কাষ্টমাৰজনক ফোন মাৰিছোঁ, তো আহি আছোঁ বুলি কৈছে। কামাখ্যা যাব এতিয়া আহিছে। তো গাইজ এইমাত্ৰ এটা ৰাইড এটা আহিছিলে কামাখ্যা যাবলৈ, কিন্তু কি হ'ব। পিনটো কৈ দিয়ক। 2533। Head west, then turn left. ঘূৰাই লওঁ ৰ'ব। Head west on Bypass 1 towards Fakharuddin Ali Ahmed Road, then turn left onto Fakharuddin Ali Ahmed Road. You're back online. You are on the fastest route despite usual traffic. You should reach your destination by 9:30 a.m. আছে। $77 হৈছে। ৰঙাটো টানি দিয়ক। গাইজ 4 নম্বৰ ৰাইডটো কমপ্লিট হৈ গ'লে, তো এইটো লৈ আহিছিলোঁ পাঞ্জাবাৰীৰ পৰা এইটো দীঘলী পুখুৰী। কিন্তু গাইজ ইয়াৰ ৰাইডটো একচেপ্ট কৰাৰ পিছত এটা ৰাইড আহিছিলে অ'লাত, তো খানাপাৰাৰ পৰা গ'লে হয় কামাখ্যা গেট, সেইটো ভালে ইমান পালোঁ হয়, কিন্তু কি কৰি ভিতৰৰ কাষ্টমাৰ আগতে ফোনেই মাৰি দিছিলোঁ, কি হ'ব। তো গাইজ 8 নম্বৰ ৰাইডটো পিক আপ কৰিবলৈ গৈ আছোঁ এতিয়া। পিনটো কিয় 0592। $58।
তো গাইছ 7 নম্বৰ ৰাইডটো কমপ্লিট হ'লে আৰু এতিয়া হোম ডেষ্টিনেশ্যন লগাই দিছোঁ মই ঘৰত যাওঁ ঘৰত যাই ৰেষ্ট লৈ আহিলোঁ নাহিলে থাকিলোঁ আৰু তো আহিলে গম পাব আপোনালোকে তো চাই থাকক আৰু এইটো মই হোম ডেষ্টিনেশ্যন লগাই দিছোঁ ইয়াতো ৰেপিডোটো কালাবাহাৰ তো গাইছ এটা কালাবাহাৰৰ ৰাইড লাগি গৈছে এইটো লৈ যাম Science to Vivek Road. आप है आइए इधर कर और पिन बोलिए 5720 यही बार $45 हुआ है তোমাৰো ড্ৰপ কৰি দিয়াৰ পিছত তো এতিয়া ঘৰত যাওঁ ঘৰতে ফ্ৰেছ হয় আকৌ আহিম অলপ খানা পানী খাই লওঁ ফেঞ্চি বজাৰৰ পৰা কালাবাহাৰত লৈ আহিলোঁ আহি ঘৰত আহিলোঁ আৰু আহি নেক্সট আকৌ ৰেষ্ট লৈ এতিয়া 3টা বজাত যাম বুলি ভাবিছিলোঁ যে পূৰা অনলাইন হৈ আছিলোঁ কিন্তু কোনো ধৰণৰ ৰাইড অহা নাই তো সেইকাৰণে নগ'লোঁ তো গাইছ আজি 7টাৰ পৰা 12টালৈকে কাম হৈছে আৰু 5 ঘণ্টা কাম হৈছে আৰু 5 ঘণ্টাত 9টা ৰাইড কমপ্লিট আৰু এটা হৈছে অফলাইন 100 টকা আৰু গাইছ টোটেল 9টাৰ 4টা হৈছে উবেৰত তো 180 টকা তো 19 টকা প্লাছ হৈ আছিলে কিন্তু এইটো 19 টকা যোনটো কাটিব লাগে সেইটো কাটি দিছে আৰু ৰেপিডৰ দুটা 111 আৰু ওলা দুটা 94 টোটেল কেলকুলেট কৰি হৈছে 485 তেল 120 টকাৰ গুচি গ'ল তো 365 তো আজিৰ আৰ্নিং থাকি গ'ল গাইছ তো এয়ে যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ বাই বাই